Płot najbliżej Państwa, najbliżej trybuny głównej. Przeszkoda już przed nimi. Modus Vivendi Surface Westminster second. Zbliżamy się teraz. Mine is third tribute. Okay, mine one is 9 Westminster Grey. Done. Hey guys, good morning and welcome back to my channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। স্বাগতম আপোনাক সকলোকে মোৰ ইউটিউব চেনেললৈ। সো আজি হৈছে সানডে আৰু এতিয়া ৰাতিপুৱা 9টা বাজে। সো ৰেডি হৈ গ'লো, এতিয়া ওলাই যাওঁ। গতিকে ইয়াতে আজি হৰ্চ ৰাইডিং কম্পিটিশ্যন আছে। গতিকে পুলক গাইজ আপোনালোককো দেখুৱাওঁ পলেণ্ডৰ হৰ্চ ৰাইডিং কেনেকুৱা হয়। সো বেছি পলম নকৰি গৈ থাকোঁ। পুলক গাইজ, লেটছ গো। সো এয়া আমি ওলাই পৰিলোঁ। এতিয়া বাজিছে ৰাতিপুৱা 10টা আৰু আমি যাম বাছেৰে। ইয়াৰ পৰা ৰেচ কোৰ্চ বাছেৰে 20 to 25 মিনিটছ মান লাগে। সো এয়া আমি আহি পাই গ'লোঁ। সো গাইজ আপোনালোকক মই ইয়াৰ পৰা পৰিৱেশটো এবাৰ দেখুৱাই আছোঁ। চাওক এবাৰ চাৰিওপিনে বহুত ভিৰ হৈছে, যিহেতু আজি ছানডে হয়। সো চাৰিওফালৰ পৰা মানুহ আহিছে ৰেচ কোৰ্চ চাবলৈ। আৰু এয়া হৈছে হৰ্চবিলাক। ৰেচ কোৰ্চ ষ্টাৰ্ট হোৱাৰ 10-15 মিনিট আগতে এনেকৈ ডিছপ্লে কৰা হয়। প্ৰত্যেকটো হৰ্চৰ নিজা নিজা নাম্বাৰ আছে আৰু নাম আছে। বিভিন্ন কাণ্ট্ৰি, কোনটো কাণ্ট্ৰিৰ পৰা আহিছে আৰু কিমান ৱেইট ধুনীয়াকৈ মেনশ্যন কৰা আছে। আৰু এনেকৈ চাই চিতি আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে বেটিঙো লগাব পাৰে। আৰু প্ৰত্যেকটো বেটিঙৰ যদি আপোনালোকে জিকে তেনেহ'লে তাৰ প্ৰাইজ মানি আছে। ব্লগ এতিয়া আপোনালোকক লৈ আহিছোঁ ইয়াৰ বেটিং কাউণ্টাৰলৈ। ইয়াতে আহি আপোনালোকে কাউণ্টাৰত বেটিং কৰিব পাৰে, কোনটো হৰ্চৰ ওপৰত আপুনি বেটিং কৰিব ধুনীয়াকৈ চাই চিটি পিনে। বাট গাইজ আমি কিন্তু বেটিং লগোৱা নাই, যিহেতু তেনেকুৱা বিশেষ আইডিয়া নাই। চ' পেপাৰটো লৈ আহি ধুনীয়াকৈ ঠাই এটা বিচাৰি আমি বহিলোঁ ইয়াৰ পৰা ৰেচ কোৰ্চ চাবলৈ। আৰু এনেই আমি অলপ আইডিয়া লগাইছোঁ। Is third tribute. Okay, mine one is 9 Westminster Grey. Done. So guys, race course start হৈ গ'ল। Na ostatnie teraz odpadła Sunnyside. Będą za moment pokonywać płot najbliżej Państwa, najbliżej trybuny głównej. 20 metrów do celownika. Vintage Moody do Cameron. Właśnie na prowadzenie. 100 metrów do Cameron. Przeszkoda już przed nimi. Modus Vivendi Surface Westminster second. Zbliżamy się teraz do przeszkody wolnej. Uczestnicy tej gonitwy. Modus Vivendi jest... So guys, মই এনেই জাষ্ট আইডিয়া যিটো হৰ্চ বেটিং কৰিছিলোঁ, এটা ফাৰ্ষ্ট আৰু এটা ছেকেণ্ড আহি গ'ল। বাৰু যিয়ে নহওক এক্সপিৰিয়েঞ্চটো খুব ভাল লাগিলে। চ' ৰেচ কোৰ্চ চাই আমাৰ ভোক লাগি গ'ল। এতিয়া বাজিছে আবেলি 4:30। চ' পুটুককৈ কিবা এটা খাই ল'লোঁ। চ' এতিয়া বাজিছে আবেলি 6টা। চ' এতিয়া যাবৰে হ'ল। চ' আইচক্ৰীম ল'লোঁ এটা। চ' গাইজ আহি সোনকালে ফ্ৰেছ হৈ এয়া ডিনাৰ বনালোঁ। এয়া বনাইছোঁ চিকেন, ৰাইচ আৰু ৰুটি। গতিকে গাইজ এতিয়া ডিনাৰ কৰোঁগৈ। চ' ব্লগটো আজি ইয়াতে সামৰিছোঁ। যদি আপোনালোকক এই ব্লগটো চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' লগ পাই আছোঁ আপোনাক মোৰ নেক্সট ব্লগত। টিল দেন টেক কেয়াৰ এণ্ড বাই।